আজি খৈৰাবাৰী স্থিত মহিৰংগ ভৱনত কেন্দ্ৰ কমিটি ইউপিপিএলৰ নিৰ্দেশ মৰ্মে খৈৰাবাৰী ব্লক কমিটি ইউপিপিএলৰ আহ্বানত আজি বুথ সন্মিলন সভা হৈ গ'ল। এই বুথ সন্মিলনত আমাৰ খৈৰাবাৰী সমষ্টিত মুঠ 77 নম্বৰ আমাৰ বুথ কমিটি বা বুথ চেণ্টাৰ আছে আৰু এই 77 নম্বৰ বুথ কমিটি বা বুথ চেণ্টাৰৰ পৰা যিখিনি আমাৰ গঠিত বুথ কমিটি সকলো সদস্য আজি সভাত উপস্থিত হৈছে আৰু আজিৰ সভাত যেহেতু 25ৰ অধিক বুথ মেম্বাৰ্ছ লগতে ৰাইজ উপস্থিত হৈছে আৰু ইয়াৰ পৰাই আমি উমান পাইছোঁ যে আহি থকা ছেপ্টেম্বৰ মাহত হ'বলগীয়া BTC পৰিষদৰ যি নিৰ্বাচন এই নিৰ্বাচনত আমি ইউপিপিএল হিচাপে 25,000তকৈ অধিক ভোট লৈ পিনি ৰাইজৰ সহযোগিতাত আমি বিপুল ভোটত জয়যুক্ত হ'বৰ কাৰণে আগবাঢ়িছোঁ আৰু আজিৰ এই উপস্থিতিতে ৰাইজৰ উপস্থিতিতে এটা ইয়াৰ উমান আমাক দিছে। তাৰ কাৰণে মই আশা কৰিছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰীতিয়াৰ প্ৰধান তেখেতে আজি শান্তি সম্প্ৰীতি বাৰ্তিটো ভোট লৈ পিনে আৰু সম উন্নয়ন সম বিকাশ যি এজেণ্ডা লৈ পিনে কাম কৰি আছে ৰাইজৰ ওচৰৰ তেখেতৰ যিখিনি পৰিকল্পনা যিখিনি মিছন ৰাইজে আজি আঁকোৱালি লৈছে তাৰ কাৰণে আজি আমাৰ বিটিআৰ অঞ্চলত যিটো অধ্যুষিত বা বিটিআৰ অঞ্চলত থকা 26টা জাতি জনগোষ্ঠীৰ বিভিন্ন পৰ্যায়ৰ ছাত্ৰ নেতা সামাজিক নেতা আমাৰ বুদ্ধিজীৱীসকলে আজি 4টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যিভাৱে শান্তিপূৰ্ণভাৱে বিটিআৰ চলাইছে ৰাজনৈতিকভাৱে এইটো তেওঁলোকে গ্ৰহণ কৰিছে আৰু আহি থকা দিনত ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত আমি ইউপিপিএল হিচাপে 25খনতকৈ অধিক আসন পাই পিনি আমি এককভাৱে চৰকাৰ গঠন কৰিবলৈ আমি গৈ আছোঁ। তাৰ কাৰণে আমাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ সমূহ ভাষা ভাষী ৰাইজ ধৰ্মাৱলম্বী ৰাইজ সকলোৱে আহি থকা এই 2-3 মাহত আমি যৌথভাৱে কাম কৰি পিনে আগবাঢ়ি গ'লে নিশ্চয় আমাৰ খৈৰাবাৰী অঞ্চলটোক বা সমষ্টিক আমি উন্নয়ন ধাৰাত আগুৱাই নিয়াত আমি যথেষ্ট কাম কৰিব পাৰিম বা ৰাইজৰ আমি ভাল কাম কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু আজি সময়ত যিহেতু বিভিন্ন ৰাজনৈতিক দল আমাৰ এই অঞ্চলত থাকিলেও তেওঁলোকে ৰাইজৰ কাম কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তাৰ কাৰণে আজি বিকল্প ৰাস্তা হিচাপে আজি ইউপিপিএলক তেওঁলোকে ৰাজনৈতিকভাৱে গ্ৰহণ কৰি আগবাঢ়ি আহিছে। আমি তাৰ কাৰণে সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত আমি তেওঁলোকৰ যি আশা আকাংক্ষা মাটি বাৰী যিখিনি ৰাইজৰ উন্নয়নমূলক কাম কাজ আমি শান্তি সম্প্ৰীতি বাৰ্তিটো ভোট আমি প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল ৰাজনীতিৰ দলৰ যোগেদি যি আমি কাম কৰি আছোঁ সেইটো যাতে আমি সফলভাৱে চিৰযুগমীয়া কৰিব পাৰোঁ। আমাৰ খৈৰাবাৰী অঞ্চলটো যাতে উন্নয়ন ধাৰা আমি চামিল কৰিব পাৰোঁ। প্ৰমোদ বড়োৰ নেতৃত্বত যি বিটিআৰ বা ইউপিপিএলৰ পাৰ্টিত যি আমাৰ চৰকাৰ চলি আছে সেইটো মই খৈৰাবাৰীৰ এজন ব্যক্তি হিচাপে বা পাৰ্টিৰ এজন কৰ্মী হিচাপে সমূহ ৰাইজক মই আজি যি কাৰ্যসূচীৰ যোগেদি আহি থকা দিনত আমি ৰাইজৰ সমৰ্থন বিপুলভাৱে পাম বুলি আশা কৰিছোঁ। মই আজি কাৰ্যসূচীত এইখিনি কথাকে মই ৰাইজৰ আগত ব্যক্ত কৰিলোঁ। বিজেপি এটা ৰাষ্ট্ৰীয় দল আৰু ইউপিপিএল আমাৰ এটা ৰিজনেল পাৰ্টি। যোৱা পিছত আমি বিজেপি আৰু ইউপিপিএল আমাৰ যৌথ চৰকাৰ চলি আছে এতিয়ালৈকে চলি আছে। এতিয়া যিহেতু নিৰ্বাচনত আমাৰ CM ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পাৰ্টিৰ তেওঁলোকৰ প্ৰেছিডেণ্ট বিজেপিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ যিটো বিটিআৰ প্ৰধান আৰু পাৰ্টিৰ যিটো প্ৰেছিডেণ্ট প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে নিজা নিজা দলীয় স্থিতি ৰাইজৰ আগত প্ৰকাশ কৰিছে। হিচাপে আমি আহি থকা দিনত যিহেতু আমাৰ পাৰ্টিৰ ফালৰ পৰা এটা সিদ্ধান্ত আছে যে প্ৰত্যেকটা সমষ্টি বা 40টা সমষ্টিটো পাৰ্টিটো দি পিনি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে কুচকাৱাজ কৰি থকা হৈছে আৰু বিজেপিও নিজাববীয়া তেওঁলোকৰ সিদ্ধান্ত হৈছে। আহি থকা 2-3 মাহত কি সিদ্ধান্ত হয় বুজাবুজি হয় নহয় আমাৰ দুটা পাৰ্টিৰ মাজত হয়তো আগন্তুক দিনত 1-2 মাহৰ ভিতৰত বা 1 মাহৰ ভিতৰত হয়তো ইয়াৰ এটা স্পষ্ট ছবি আমি দেখিবলৈ পাম। আজি তাৰিখত যিহেতু দুইটা দলে সক্ৰিয়ভাৱে কাম কৰি আছে আৰু ইয়াৰ তুলনাত আমি ইউপিপিএল কৰ্মী হিচাপে আজি দেখিছোঁ
BTC বা BTR বাকী ৰাইজে আজি আমাৰ স্থানীয় পাৰ্টি বা ৰিজনেল পাৰ্টি UPPLক তেওঁলোকে গ্ৰহণ কৰিছে আৰু ইয়াৰ আমি এইটোৱে ক'ব বিচাৰোঁ আহি থকা দিনত যিমান যি দলৰ নাথাকিও ৰাষ্ট্ৰীয় ৰিজনেল পাৰ্টি নাথাকক কিয় আমি এটা একক সংখ্যক UPPLে মানে সংখ্যাগৰিষ্ঠ পাই পিনি মানে চৰকাৰ গঠন কৰিব পাৰিব সেইটো আমি দৃঢ় বিশ্বাস ৰাইজৰ আমি যিখিনি মানে সঁহাৰি পাইছোঁ এইখিনি কথাক মই এই এলায়েন্সৰ সম্পৰ্কত মই ব্যক্ত কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেললৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি খৈৰাবাৰী সমষ্টিৰ যি মানে মহিৰংগ মানে প্ৰাংগণত যি বুথ সন্মিলন সভা অনুষ্ঠিত হ'ল সেই বুথ সন্মিলন সভাত আমাৰ ৩,০০০তকৈ অধিক ব্যক্তিয়ে 77টা বুথৰ ৩,০০০তকৈ অধিক মানে ব্যক্তিয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিলে। এইটোৱে প্ৰমাণ কৰি দিয়ে যে আগতনো 2025 চনত হ'বলগীয়া যি ইলেকশ্যন পৰিষদৰ ইলেকশ্যন সেই ইলেকশ্যনত কোনো শক্তিয়ে UPPL দলক পৰাভূত কৰিব নোৱাৰে। আৰু এই আজিৰ তাৰিখত যদি ইলেকশ্যন হয় খৈৰাবাৰী সমষ্টিত UPPL দলে 25,000তকৈ অধিক ভোট লৈ আমাৰ উইনাৰ হৈ যাব, জিকি যাব। তাকে 100%। কাৰণ আমাৰ ৰাইজৰ যি সহযোগ ৰাইজৰ যথেষ্ট সহযোগ আমাৰ আছে আৰু বিগত ইলেকশ্যনৰ সময়ত আমি মিটিং কৰিবলৈ আমি গাঁৱত মানুহ পোৱা নাছিলোঁ। তেতিয়াও আমি 14,000 ওপৰত আমি ভোট লৈ তাৰমানে দ্বিতীয় স্থানত আমি আছিলোঁ। কিন্তু আজি ৰাইজৰ সঁহাৰি দেখিছোঁ প্ৰতি জাতি জনগোষ্ঠীৰ মানে 26টা যি জাতি জনগোষ্ঠী আছে সকলোৰে আমি সহায় সহযোগিতা পাইছোঁ আৰু সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনৰ বহুতো ব্যক্তি আমাৰ UPPL দলত যোগদান কৰাৰ কাৰণে আমাৰ লগত যোগাযোগ ৰাখি আছে। এতিয়া আপোনালোকে গম পাইছে যে মানে আমাৰ মিত্ৰজোঁটৰ যিটো চৰকাৰ আছিল BJPও ইতিমধ্যে তেওঁলোকেও মানে এককভাৱে তাৰমানে ইলেকশ্যন খেলিব আৰু আমিও UPPL দলে 40টা সমষ্টিতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমাৰ ৰাখিছোঁ এই 40টা সমষ্টিৰ ভিতৰত আমি যিটো আজিৰ তাৰিখত আমাৰ যিটো অংক ওলাইছে আমি 25টাতকৈ অধিক মানে আসন লৈ পেলাই আমি একক সংখ্যাগৰিষ্ঠতা লৈ আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ।